বন্ধু বান্ধৱীসকল সস্মিতা আসাম ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই নতুনকৈ আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। ভিডিঅ'টো আপোনালোকক দেখাই আছোঁ, শেষলৈ চাই যাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। মই বৰ্তমান পালোঁ আহি দৰং জিলাৰ ঐতিহাসিক পুখুৰী লখিমপুৰ পুখুৰী। আপোনালোকে হয়তো বহুতে চিনি পায় আৰু বহুতে নাম শুনিছে, আহি পোৱা নাই। মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখুৱাব চেষ্টা কৰিছোঁ। এইটো হৈছে লখিমপুৰ পুখুৰী। এইটো পুখুৰী বহু দিনৰ হয়, দিনৰ মানে ৰজা দিনৰে হয় পুখুৰীটো। আৰু ডিচেম্বৰ জানুৱাৰী মাহত এইটো পুখুৰীত বহুতো মানুহে বনভোজ খাবলৈ আহে। ইয়াতে পাৰত বহুত মানে ঠাই নধৰা হয় ইয়াতে। জানুৱাৰী আৰু ডিচেম্বৰৰ লাষ্টত আহে আৰু ইয়াতে। আৰু এই পুখুৰীটোৰ পাৰতে এটা লখিমপুৰ আঞ্চলিক মীন পালন সমিতি বুলি আছে, আপোনালোকক দেখাই দিছোঁ। আৰু লখিমপুৰ পুখুৰীৰ পাৰতে এইটো হৰি মন্দিৰ বহাইছে। পৰিৱেশটো দেখিবলৈ বহুত ধুনীয়া। আৰু আপোনালোক যোনে আহি পোৱা নাই ইয়াতে আহি যাব পাৰে। এইটোৱে হ'ল আপোনালোকে যে এই যে সৰু সৰু পুখুৰীবোৰ দেখিছে, ইয়াতে মাছবোৰ জিওৱা হয়। আপোনালোকক দেখাইছোঁ, ইয়াতে সৰু সৰু মাছবোৰ জিওৱা হয়, তাৰ পৰা ডাঙৰ পুখুৰীটো দিয়া হয়। আৰু উৰুকাৰ দিনাখন ইয়াতে নাওৰে মাছমৰীয়াই মাছ ধৰে। আৰু বহুত ডাঙৰ পুখুৰীটোৰ লগতে এখন প্ৰাকৃতিক সৌন্দৰ্যৰ ঠাই বুলি ক'ব পাৰি লখিমপুৰ পুখুৰী। আপোনালোকে ইয়াতে হয়তো বহুতে আহি পাইছে, আহি মানে বহুত ধুনীয়া লাগে। এইটো মন্দিৰটো নতুনকৈ স্থাপিত কৰা হৈছে। এইটো মন্দিৰটোৰ নাম হৈছে শ্ৰী শ্ৰী হৰি মন্দিৰ। 2018 চনত স্থাপিত কৰা হৈছে এইটো মন্দিৰ। পুখুৰীৰ কাষতে হয় মন্দিৰটো। মীন পালন সমিতিৰ ৰুমটোৰ ভিতৰত থকা এইবিলাক দেখাইছোঁ। লখিমপুৰ পুখুৰীৰ মীন পালন সমিতিৰ সম্পাদক আছে ইয়াতে, এক ছেক্ৰেটাৰী আছে শৰ্মা। হয়, এখেত হ'ল বৰ্তমান সমিতিৰ সভাপতি উপেন্দ্ৰ ডেকা তথা গাঁওবুঢ়া। আৰু মানে পুখুৰীটোৰ ৰজাৰ দিনতে খান্দিছিল বুলি আমি জানো। 1700 শতিকাৰ এইটো এটা ইতিবৃত্তি এটা আছে। 1700 শতিকাত ইয়াত যেতিয়া কোচ ৰজা ধৰ্মনাৰায়ণ সিংহই ইয়াত ৰাজধানী, ইয়াত যে আমাৰ হাউলি আছে, এই হাউলিত ৰাজধানী পাতিছিল। পতাৰ পিছত তেখেতে ইয়াত হাতী চিকাৰ কৰিব আহিছিলে প্ৰতাপ সিংহই। প্ৰতাপ সিংহই হাতী চিকাৰ কৰিবলৈ আহোঁতে ইয়াত ওচৰতে আমাৰ কামাখ্যা মঠ বালিবোটা অঞ্চলত তেখেতৰ হাতী চিকাৰৰ যিটো হাতীটো থমকি ৰ'ল। থমকি ৰোৱাৰ পিছত দৈৱজ্ঞৰ জৰিয়তে তাৰ এটা কি চোৱা বুলি মংগল চলে। মংগল চোৱাৰ পিছত তাত এটা দেৱীপীঠ থকা বুলি কৈছিলে। সেই দেৱীপীঠটো থকা বুলি যেতিয়া মংগল চোৱাৰ পিছত পুৰোহিতে সেই এটা গণনাকাৰী সিদ্ধান্ত লোৱাৰ পিছত ইয়াত দেৱীপীঠ থকাটো প্ৰমাণ হ'ল। প্ৰমাণ হোৱাৰ পিছত যিহেতু কৰতিলে ৰজা ধৰ্মনাৰায়ণ, কোচ ৰজা ধৰ্মনাৰায়ণ ইয়াত ৰাজধানী পাতি আছিল, তেখেতক ক'লে ইয়াত এটা দেৱীপীঠ আছে, উদ্ধাৰ কৰিব লাগে। সেই উদ্ধাৰ কৰিবৰ কাৰণে তেখেতে পৰামৰ্শ দিলে। দিয়াৰ পিছত কোচ ৰজা ধৰ্মনাৰায়ণ কামাখ্যা মঠটো উদ্ধাৰ কৰিছিল। উদ্ধাৰ কৰাৰ পিছত এটা কামাখ্যা পীঠ এটা আমাৰ ইয়াত আছে। তাৰপিছত এই পুখুৰীৰ পূজা পাতলৰ কাৰণে, পানীৰ সুবিধাৰ কাৰণে এই পুখুৰীটো খন্দা বুলি এটা ইতিহাস আছে। আৰু 1700 শতিকাতে এই পুখুৰীটো খন্দা হৈছিল। তাৰপিছত খন্দাৰ পিছত বহু বছৰ পৰিত্যক্ত অৱস্থাত থকাৰ পিছত এই লখিমপুৰ গাঁৱৰ ৰাইজে প্ৰায় 1979 চনত ইয়াৰ পিটনি বিভাগ পৰিষ্কাৰ কৰি ইয়াত মাছ পালনৰ কাৰণে সিদ্ধান্ত লৈছিল। প্ৰথম অৱস্থাত আমি পিটনিটো চাফা কৰা হৈছিল যদি সম্পূৰ্ণভাৱে চাফা কৰিব পৰা নাছিলোঁ। তাৰপিছত আকৌ 1985 চনত অসম চৰকাৰৰ জৰিয়তে 2,86,000 টকা পোৱাৰ পিছত সম্পূৰ্ণ পিটনি পৰিষ্কাৰ কৰি আমি বৰ্তমান ইয়াত মৎস্য পালন কৰি আমি এই আৰ্থসামাজিক
অঞ্চলৰ আৰ্থসামাজিক উন্নয়নৰ কাৰণে NGO হিচাপে কাম কৰি থকা হৈছে অনুষ্ঠানটো হ'ল লখিমপুৰ আঞ্চলিক মীন সমিতি হয় ঠিকে আছে ধন্যবাদ থাকিল আপোনালোকক থেংক ইউ আৰু আপোনালোকে এটা কথা জানি আচৰিত হ'ব যে আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা দাদাৰ ঘৰ ইয়াতে হয় মানে আচল ঘৰ দেউতাকৰ ঘৰ ইয়াতে লখিমপুৰ গাঁও ভিডিঅ'টো শেষলৈ চাই থাকিবা বুঢ়ীনগৰ পুখুৰী বৰ্তমান পালোঁ আহি আমি এয়া বুঢ়ীনগৰৰ ওচৰৰ মানুহ মোক পুখুৰীৰ পাৰে লৈ যাই আছে মই ভালকৈ চিনি নাপাওঁ কাৰণে বাবু হাই কৰি দিয়া লাইক কমেণ্ট শ্বেয়াৰ হাই চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা বাবুৰ চেনেল এটা আছে চাৰ্ভে বুলি সেইটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ চাই থাকিবা চাই থাকিব এইটো পুখুৰীৰ ওচৰৰে আইতা এগৰাকীক লগ পাইছোঁ আইতা আমি জানিব পাৰিছোঁ মানে আগতে বুঢ়ীনগৰ পুখুৰীত বাচন বৰ্তন পাইছিল নাই দি পেলাই দিছিল হয় এই এঘৰ মানুহ পেলাই এনেই খানাপতি পাৰা গাঁও উঠা নাই হয় এঘৰ মানুহ পেলাই এই বাতি এটা ৰাখিছিল অঁ ৰাখাৰ পৰা গোবাৰৰ ভেড়াত পুতি হয় ৰাখা পে নিদিয়া হ'ল অঁ নিদিলে অঁ সেইঘৰ গিৰিও ভিটি তুলিলে অঁ এয়া আপোনালোকে গম পাই বহুতে হয়তো জানে ইয়াতে বাচন বৰ্তন পায় বুলি আৰু আইতাগৰাকীয়ে ক'লে আৰু বুঢ়ীনগৰ পুখুৰীত আইতা এটা দেউল হয় বহাগৰ বহুত ডাঙৰকৈ বহাগৰ কোন তাৰিখ আছিলনো মই পাহৰি থাকিলোঁ অঁ বহাগৰ 11 তাৰিখে বুঢ়ীনগৰ পুখুৰী এটা ডাঙৰ দেউল হয় বহুত মানুহ হয় ইয়াতে আপোনালোকে কেতিয়াবা আহিব পাৰিব পুখুৰীটো চাবলৈ লখিমপুৰ পুখুৰীৰ ওচৰতে হয় অলপ আগুৱাই আহিব লাগে লখিমপুৰ পুখুৰীৰ পৰা বন্ধু বান্ধৱীসকল ভিডিঅ'টো এইখিনিতে মই সমাপ্ত কৰিম বুলি ভাবিছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যদিহে নতুন হয় ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব আৰু আজিলৈ বাই বাই লাভ ইউ অল